জনপ্ৰিয় ধাৰাবাহিক সুৰুজমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অনুস্মিতাক মাকে তুমি ইমান ভালভাৱেই যে বেলেগৰ ভুলখিনি বুজি নোপোৱা, চাবা তাইয়ে তোমাৰ জীৱনৰ কাল হৈ পৰিব, এইবুলি অনুস্মিতাক বুজাব। ইফালে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব পৰীৰ যে কিবা এটা অঘটন ঘটিছে এই কথাষাৰ শুনে গম পাব আৰু ত্ৰিদীপ আজি বহুত বেছি ভাগৰি পৰিব আৰু মাকে ত্ৰিদীপক বুজাবলৈ চেষ্টা কৰিব। লগতে ত্ৰিদীপে শুনক এই সকলোবোৰ কথা যে দাদাক নকবা, কিয়নো দাদাৰ বিয়াখন ভালে ভালে হৈ যাওক, এই সকলোবোৰ কথা গম পালে যে বিয়াখনতো প্ৰভাৱ পৰিব, এই কথাটো শুনক বুজায় আৰু শুন বহুত বেছি আৱেগিক হৈ পৰে আৰু আৱেগিক হৈ পৰাত শেৱালিয়ে সকলোবোৰ কথা গম পায়। এতিয়া বাৰু পৰীৰ সন্তানটোৰ মৃত্যু হৈছে নেকি বাৰু, নে পৰীৰ কিবা হৈছে জানিবলৈ পাব আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডত। লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব পৰীয়ে আংশুমানক তই ইমান চিন্তা নকৰিবি, কালি তোৰ বিয়াখন ভালে ভালেই হৈ যাব, এইবুলি আংশুমানক বুজায়। এতিয়া বাৰু বিয়াখনত কি হ'ব পাৰে জানিবলৈ পাব আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি। গতিকে অহাকালি আপোনালোকে বিয়াখন হোৱাটো বিচাৰেনে? তেনেহ'লে প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে সুৰুজমুখী ধাৰাবাহিকখন যদি চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।